নমস্কাৰ সকলোকে পুনৰ এটা নতুন আপডেট ভিডিঅ'ৰ সৈতে মই ধৈৰ্য চুকিয়া আপোনালোকে চাই আছে আপডেট অসমৰ নতুন এটা ভিডিঅ' বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ বাবে লৈ আহিছোঁ খুবেই এটা সুন্দৰ গীতৰ আপডেট নিশ্চয় আপোনালোকে থামনেলত দেখিছেই আহি আছে আপোনালোকৰ বাবে বৰ্ণালী বাৰ ঐ চেং আৰু বৰ্ণালী কলিতাৰ নতুন এটা গীত আৰু প্ৰত্যেক বছৰে খুব ধুনীয়া ধুনীয়া বৰ্ণালী বাই আপোনালোকৰ আগত আগবঢ়াই দিয়ে খুব ধুনীয়া ধুনীয়া গীত আগবঢ়াই দিয়ে এই বছৰৰ এটা খুব সুন্দৰ চেৰেককৈ বুলি এটা চেৰেককৈ বিজুলী বুলি গীত উপহাৰ দিছিলে খুব ভাল লাগিছিলে মিউজিক ভিডিঅ'টোৰ সৈতে খুব ধুনীয়াকৈ গীতটিৰ লগতে মিউজিক ভিডিঅ'টো সাজি ওলাইছিলে আৰু এইবাৰো ঐ চেং বুলি খুব সুন্দৰকৈ মিউজিক আৰু ভিডিঅ'টোৰ সৈতে তৈয়াৰ কৰি বৰ্ণালী বাৰ আহি আছে আপোনালোকৰ বাবে ঐ চেং অতি সোনকালে আহি আছে আৰু এই মিউজিক ভিডিঅ'টোত আপোনালোকে মানে গীতটিৰ লগতে যিহেতু মিউজিক ভিডিঅ'টো আহিব আৰু গীতটি গাইছে বৰ্ণালী কলিতাই আৰু গীতটি লিখিছে ৰমেন দানই খুব সুন্দৰকৈ সকলোৱে চিনি পায় ৰমেন দানক খুব জনপ্ৰিয় গৰাকীৰ গীত লিখে আৰু গীত গায়ো ঐ চেং আহি আছে লগতে মিউজিক ভিডিঅ'টো আহি আছে গতিকে মিউজিক ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব আমাৰ অসমৰ বহুকেইজন জনপ্ৰিয় অভিনেতা অভিনেত্ৰী অনন্যা কাশ্যপ আছে প্ৰিয়ম পল্লৱী আছে আৰু আছে নীল তামুলী আৰু লগতে বৰ্ণালী কলিতা বাও এই মিউজিক ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব আৰু খুব সুন্দৰকৈ মিউজিক ভিডিঅ'টো তৈয়াৰ কৰা হৈছে আপোনালোকৰ বাবে দিব এইখিনিতে আৰু কৰিছে শচীন বৰুৱাই খুব সুন্দৰকৈ ডাইৰেক্টৰ কোৰিঅ'গ্ৰাফ কৰিছে আৰু এছিষ্টেণ্ট কোৰিঅ'গ্ৰাফ কৰিছে গায়ত্ৰী বড়ো ভাল লাগিব অপেক্ষাত আছোঁ খুব ভাল লাগিবলৈ গৈ আছে মিউজিক ভিডিঅ'টো খুব সোনকালে দিব ঐ চেং বুলি আপোনালোকে চাবলৈ নাপাহৰিব আৰু এতিয়ালৈকে সম্পূৰ্ণ ৰিলছৰ প্ৰমোটো আপলোড দিয়া নাই গতিকে আপোনালোকে বৰ্ণালী বা ইনষ্টা আইডিটো আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ভিডিঅ'টো আহি আছে সোনকালে আৰু আজিলৈ ভিডিঅ'টো ইমানে আছিল লগ পাইছোঁ মই অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে সকলোৱে ভালে থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব নতুন গীতৰ মিউজিক ভিডিঅ'ৰ ফিল্ম সকলোখিনি আপডেট পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব ধন্যবাদ